थिंक मुझे केनेकुवा লাগিছিল যে লাঠিডাল দি কুবাই দিব নেকি आया है ऐसा। अच्छा इसका मालिक है कौन है? हम लोग का मालिक महादेव है कौन महादेव है? महादेव आपनक এটা কথা সবে আপোনালোকেও এটা কথা মানে ইজনে সিজনক কক যে ড্ৰাগছটো এভয়েড কৰিব লাগে কিয়নো তাৰপিছত মই ঘূৰি আহিলো মই বুজি পোৱা নাই যে প্ৰবলেমটো কি মানে সবে হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ নমস্কাৰ অসমবাসী ৰাইজ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ মানে ব্লগলৈ মই এতিয়া আছোঁ লখিমপুৰত এইটো মোৰ দ্বিতীয় দিন হয় আজি মই লখিমপুৰৰ পৰা গহপুৰলৈকে পাই যাম চাগে ষ্টাৰ্ট কৰিম অলপ পিছত জাৰ্নিটো এইফালে মোৰ এয়া চাইকেল লেপৰ্ট ৰেডি হৈ আছে মানে ৰেডি কৰিলোঁ ইয়াক তাৰপিছত মই গা পা ধুই আহিলোঁ এতিয়া কিবা এটা খাই ওলাই যাম মই আছোঁ সঞ্জীৱ দাহঁতৰ ঘৰত মানে বুল্ডা বুলি কওঁ আমি বুল্ডা বৰ্তমান ঘৰত নাই মোক যাবগৈ ক'লে মই এতিয়া বুল্ডা নথকাকৈ যাবগৈ লাগিব আৰু আগৰ ভিডিঅ'টোত মই প্ৰতিজন মানুহৰ ভিডিঅ' ল'ব নোৱাৰিলোঁ যিসকল মানুহে মোক সহায় কৰিছিলে বাট এতিয়া মই ভিডিঅ'তে কৈছোঁ প্ৰতিজন মানুহক বহুত থেংক ইউ বহুত বেছি ধন্যবাদ আপোনালোকে মোক বহুত সাহস দিছে বহুত বেছি ছাপোৰ্ট কৰিছে তাৰ কাৰণে বহুত বেছি ধন্যবাদ আৰু এনেকৈ আপোনালোকে মোক ছাপোৰ্ট কৰি থাকক যাতে মই ভালে কুশলে গৈ কেদাৰনাথ পাব পাৰোঁ কেদাৰনাথৰ দৰ্শন কৰিব পাৰোঁ আৰু ভিডিঅ'টো যোগেদি মই এটা কথা কওঁ যে সমাজ কথা মানে ইজনে সিজনক কওক যে ড্ৰাগছটো এভয়েড কৰিব লাগে কিয়নো ড্ৰাগছৰ কবলত পৰি বহু নৱপ্ৰজন্মৰ মানে জীৱনটো ধ্বংস হৈ গৈছে আমি সেই বস্তুটো সমাজৰ পৰা নাইকিয়া কৰিব লাগে নহ'লে আপুনি যদি ভিডিঅ'টো ডাঙৰ মানুহে চাইছে তেতিয়া হয়তো আপোনাৰ সন্তানজনেও কাইলৈ ড্ৰাগছ লৈ আপোনাৰ সন্তানৰ জীৱনটো ধ্বংস হ'ব পাৰে গতিকে আপুনিও আপোনাৰ সন্তানক শিকাওক লগতে আপোনাৰ ওচৰত থকা সন্তান মানে ল'ৰা ছোৱালীবিলাকক কওক যে ড্ৰাগছ ল'ব নালাগে পৰাপক্ষত নিচাযুক্ত বস্তুৰ পৰা আঁতৰি থাকিব লাগে কিন্তু ড্ৰাগছটো একেবাৰে মাৰাত্মক সেই বস্তুটোৰ পৰা আঁতৰি থাকক হৈছে সময় ৰাতিপুৱা 8:10 আৰু মই এতিয়া সঞ্জীৱ দাহঁতৰ ঘৰৰ পৰা ওলাব লৈছোঁ আৰু আগত লগৰ দুজনমান ৰৈ আছে তাত এপাক সিহঁতক লগ পাম লগ পোৱাৰ পিছত মই গুচি যাম গহপুৰ অভিমুখে চাই থাকক ভিডিঅ'টো পিছতে কি তো এনেকৈ আহি লগত লগ পালোঁ আকাশ আমি একেলগত পঢ়া আগতে এণ্ড ই ৰ'বলৈ গ'লে অকণমান ৰৈ দিলোঁ বহুত দিন লগো পোৱা নাই 2 বছৰমান হৈছে লগ নোপোৱা ন 2 বছৰমানৰ পিছত সি মোক ৰ'ব ক'লে ৰৈ দিলোঁ লগ পালোঁ এতিয়া গৈ আছোঁ মই গহপুৰ পামগৈ কিন্তু মাজত ৰ'ব লাগিব ৰৈ যাম ভিডিঅ' বনাই থাকিম চাই থাকিব কণ্টিনিউ কৰি থাকিব মোৰ লগত যাব আৰু এয়া হৈছে লখিমপুৰ শিৱ মন্দিৰ बिजनेस क्या ये क्या है बिजनेस है क्या बिजनेस दिखाया क्या आपको क्या है हम केदारनाथ जा रहे हैं ऐसा हाँ ऐसा बिजनेस नहीं होता है ना हमारा तो ऐसा खींचता है हाँ? बहुत दूर दूर से खींचा है मतलब ऐसा ना हाँ ओम नमः शिवाय को ये फ्लैग बनाया ना ऐसे यहाँ में हाँ हम जंगल में था वहाँ सगाली में हाँ। तो ऐसा खींच के यहाँ में लगा दिया सुनसान में हाँ वो आज तक आदमी निकाल नहीं दिया यहाँ फोटो लगा दिया गेट में लगा दिया वहाँ लगा दिया पूरा बस्ता ये टिलिंग हाँ पैसा का सामान सरेल खुल के आया है ऐसा अच्छा इसका मालिक है कौन किसका है हम लोग का मालिक महादेव है कौन महादेव है महादेव आपको नहीं आता है क्या कौन है हाँ? अपना घर कौन है कहाँ का अपना घर कौन है मेरा ये सामने में स्कूल लाइन में है অসমীয়া নাজানে আপুনি नहीं असमिया भी जानता है हाँ। थोड़ा बोलना तो ऐसा तानने से हमारा तकलीफ होता है ना सरेल हमारा यहाँ में लगा दिया हमने अरे आपका पास तो मैं नहीं आया हूँ ना चेक किया पैर हाँ मैं आप बता के देखो ना ये टिलिंग है। अरे तुम क्या নাজানো মানুহজন কি আছিলে আই থিংক মোক এনেকুৱা লাগিছিলে যে লাঠিডাল দি কুবাই দিব নেকি অসমীয়াত কথা পাতিব দিছোঁ অসমীয়াত কথা পাতিব মই হিন্দীত কথা পাতিব পাৰোঁ বাট মানে কি হয় মানুহজনৰ অকণমান মানে আই থিংক মগজুৰ কিবা বিকৃতি ঘটিছে চাগে মোক সেই কিবা প্ৰশ্ন সুধিলে হ'লেও মই দুখাই ক'লোঁ তাৰপিছত ভিডিঅ'টো প'ষ্ট কৰি মই গুচি আহিলোঁ কাৰণ এই যাত্ৰাটোত মই একো মানে মানুহৰ লগত তৰ্ক বা কাজিয়া সেইবিলাক হয়তো বিচৰা নাই মই সুখে শান্তিৰে গৈ পেলাই মহাদেৱৰ দৰ্শন ল'ব বিচাৰিছোঁ চ' হৈ যায় এনেকুৱা একো কথা নাই বাট আহে চাই থাকক ভিডিঅ'টো আগলৈকে আৰু ক'ত পাই আছোঁ মই প্ৰথম এতিয়া লখিমপুৰ শিৱ মন্দিৰ চালোঁ এতিয়া পাম গণেশ মন্দিৰ তাৰপিছত দুৰ্গা মন্দিৰ তাৰপিছত পহুমৰা এনেকৈ আগবাঢ়ি গৈ থাকিম লখিমপুৰ গণেশ মন্দিৰ পোৱাৰ আগত মোক এজন মানে মাতিলে হা ঐ ভাই বুলি মাতিলে মই পিছত ঘূৰি চালোঁ মোক মাতিলে মই ঘূৰি যাব লৈছোঁ তাৰ মানুহজন মানে মোক ৰখালে ভাইকে নাযাবা তুমি যোৱা বুলি ক'লে তাৰপিছত মানে মানুহজনৰ ইণ্টেনশ্যনটো মোৰ বৰ বেছি ভাল লগা নাছিলে মানে তাৰপিছত মই ঘূৰি আহিলোঁ মই বুজি পোৱা নাই যে প্ৰব্লেমটো কি মানে চবেই নহয় সৰহ সংখ্যকটো ক'লে ভুল হ'ব মানে গোটেই মানুহে মোক ছাপোৰ্ট কৰিছে আৰু 2 এজন মানুহ এনেকুৱাও আছে যি মানে অকণ মিছবিহেভ কৰাৰ নিচিনা কৰিছে মানে 2 এজন আগতে 2জন মানুহ কৈছে এজন পগলা মানুহজন হ'ব পাৰে পগলা নেকি নাজানো কিন্তু পগলা মানুহ বুলি কৈছে বেলেগে
আৰু এইজন মানুহ কিয় কৰিছে নাজানো হয়তো দিনটো বেয়া চাগে আজি মোৰ আৰু এয়া মই পালোহি লালু এইফালে আপোনাৰ যাব পাৰে নাৰায়ণপুৰ সেইফালে নাৰায়ণপুৰ যাব পাৰে বাট এইফালে মই যদি লেফ্ট চাইডে যাওঁ তেতিয়া শ্বৰ্টকাট এতিয়া মই আহি পালোহি লালু পুৰণাবাৰী বাটত দাদা একজন লগ পালোঁ দাদাজনে ৰখালে ফটো চটো মাৰিলে কথা বতৰা পাতিলোঁ ক'ত যাব সুধিছে আৰু এনেকৈ মই প্ৰায় এতিয়া লখিমপুৰৰ পৰা ইয়াত 25 কিলোমিটাৰমান হ'ল নে এতিয়া 30 কিলোমিটাৰমান হ'ব 30 কিলোমিটাৰমান হৈ গ'ল ৰাতিপুৱা 8:10 ওলাইছিলোঁ এতিয়া 30 কিলোমিটাৰমান আহিলোঁ এতিয়া অলপ ভোক লাগিছে নাৰায়ণপুৰত গৈ পেলাই কিবা কিবি খাই ল'মগৈ তাৰপিছত আকৌ জাৰ্ণি গৈ থাকিম তো ষ্টে' কৰক লগত থাকক আৰু আগলৈ কি হয় চাই থাকক এতিয়া মই আহি ক'ত পালোঁ হাৱাজান পাৰ আহিলোঁ অলপ আগত এইফালে আছে হাৱাজান আৰক্ষী চকী মানে থানা আছে আৰু অলপ দূৰ ইয়াৰ পৰা গহপুৰ কিমান দূৰ আছে দাদা গহপুৰ আপোনাৰ 20 কিলোমিটাৰ কিমান কিলোমিটাৰ 20 কিলোমিটাৰ মই গহপুৰত দূৰ হ'ব আজি ছাত্ৰ সন্থা অফিচত থাকিব কৈছে আৰু এনেকৈ আহি আছোঁ ভিডিঅ'টোত ইমান মেইন টপিক একো কভাৰ কৰিব পৰা নাই যিহেতু চাইকেল লৈ আছোঁ বেছি চাইকেল ৰাইডিঙত বিজি হৈ আছোঁ ন বাট আগত মই ভাল ভাল কণ্টেণ্ট আপোনালোকক দিব যত্ন কৰিম এণ্ড এবাৰ জয় অসম কৈ দিয়া চবেই হৰ হৰ মহাদেৱ তো ইমানে ভিডিঅ'টো আগত চাই থাকক আৰু অলপ দূৰ আছে 20 কিলোমিটাৰ আছে গৈ লওঁ ফাইনেলি গহপুৰলৈ 2 কিলোমিটাৰমান আছে গহপুৰ পামগৈ গহপুৰত থাকিবৰ কাৰণে সোৱণশিৰি বগীনদী আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আমাৰ প্ৰাঞ্জল শইকীয়া মোৰ বন্ধু বুলি ক'ব লাগিব সৰুৰ পৰা একেলগে ডাঙৰ হৈছোঁ সি বহুতখিনি সহায় কৰিছে এণ্ড তাত থাকি ক'ত থকাটো হয় এতিয়ালৈকে মোৰ সিদ্ধান্ত হোৱা নাই সি মোক ক'ব মোক জাষ্ট এতিয়া গহপুৰ চেণ্টাৰত গৈ পেলাই ফোন কৰিব কৈছে তালৈ ইয়াৰ পিছৰখিনি মোৰ ভিডিঅ' কৰা নহ'ল গতিকে অহা কালিলৈ দেখুৱাম বাকীখিনি আজিলৈ এৰিলোঁ ধন্যবাদ জয় অসম হৰ হৰ মহাদেৱ